non bir tang ton pen arjik tha labangsa sa hem kimi Karbi Anglong district jotkalisia kaprek a district along tami ingpu ponlo lapen pherang kia theng nang pachini don ateng polote long kris rkep asa hem akimi ingpu pon pusi nang pachini don lapen non urmi ar ni pen lote asa hai hoi bangta cheng pon pusi nang pachini don labangso sa hem kang pupon abangki alohi sarpo man pen kachup hapon Guwahati High Court pen judge banghini Malasri Nanti lapen Manas Ranjan Pathak lapen Karbi Anglong DC ACS Madhumita Bhagawati lapen akaprek arpuke dotum chetong dunsi alira champidon pen kang pupon ajai mekereng ponlo lapen labangso sa hem kimi kang pupon atheke government pen kidoke lakatoma phanjong si pina case dokok polote advocate anam pipede jipu ke matha pen si labangso sa hem along pen anam pinang ni pen case kachedan dun un chia phan ake joy pen government advocate long pon popusi labangso sa hem kimi abangki ingpu ponlo lombajong pen nangkilo berta harsing ronghang news tech report pay news ডিপুৰ লগতে অসমৰ 17খন জিলাত একেলগে লিগেল এইড ডিফেন্স কাউন্সিল অফিচ উদ্বোধন কৰা হৈছে আৰু আজিৰ এই উদ্বোধনী অনুষ্ঠানত আমাৰ সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাজ জাষ্টিছ মানস ৰঞ্জন পাঠক তেখেতে উদ্বোধন কৰিছে আৰু তেখেত হ'ল এক্সিকিউটিভ চেয়াৰমেন আসাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি তেখেতৰ লগতে আমাৰ পোৰ্টফলিঅ' জাজ গুৱাহাটী হাইকোৰ্টৰ আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কাৰণে জাষ্টিছ মালাশ্ৰী নন্দী তেখেতৰ এই অনুষ্ঠানতে উপস্থিত আছে লগতে আসাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিৰ নয়ন শংকৰ বৰুৱা তেখেতো আজি এই অনুষ্ঠানত উপস্থিত থাকি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে লগতে আমাৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ আব্দুল হাকিম তেখেতেও আজিৰ অনুষ্ঠানত উপস্থিত আছে লগতে আমাৰ ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ সকলো অফিচাৰ আজিৰ অনুষ্ঠানত উপস্থিত থকাৰ উপৰিও ডিপু বাৰ এছ'চিয়েশ্যনৰ মেম্বাৰসকল তেখেতসকলো উপস্থিত থাকি আজিৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিছে আজিৰ পৰাই অসমৰ 17খন জিলাত লিগেল এইড ডিফেন্স কাউন্সিল অফিচটো আৰম্ভ কৰা হৈছে আৰু তেওঁলোকে অহা সোমবাৰৰ পৰা তেওঁলোকৰ কাম আৰম্ভ কৰিব ইয়াৰ পৰাই 17খন ডিষ্ট্ৰিক্টত প্ৰয়োজনীয়তা এনেকুৱা হয় যে লিগেল এইড ছাৰ্ভিচে দিয়ে যিসকল দুখীয়া মানুহ তেওঁলোকৰ যাৰ ধৰা উকিল ধৰিবলৈ কিবা এটা কেছ লাগে তেওঁলোকৰ সামৰ্থ্য নাই তেখেতসকলে আমাৰ লিগেল এইড ছাৰ্ভিচৰ পৰা তেখেতসকলক উকিল দিয়ে তাৰমানে অধিবক্তা নিয়োগ কৰি দিয়ে আৰু সেই ক্লায়েণ্টে অধিবক্তাক কোনো ধৰণৰ ফিজ দিব নালাগে যিটো অধিবক্তাৰ ফিজ সেইটো চৰকাৰৰ ফালৰ পৰাই লিগেল এইড কাউন্সিলে দিয়ে তেওঁলোকক বিনামূলীয়া সেৱা এইটো মানে লিগেল বিনামূলীয়া সেৱা লগতে যিবোৰ কম্পেনচেশ্যন দিয়ে ধৰক কোনোবা এগৰাকী অকলশৰীয়া মানুহক কোনোবাই ৰেপ কৰিলে বা তেখেতসকলকো অৰ্থ সাহায্য আমাৰ এই লিগেল এইডৰ পৰা দিয়া হয় ধৰক যেনেকৈ যদি কোনোবা এজন মানুহক কোনোবাই মাৰ্ডাৰ কৰিলে তেখেতৰ বাচ্ছা আছে গতিকে সেই বাচ্ছা পোহপাল দিবলৈ লিগেল এইডৰ তৰফৰ পৰাই তেওঁলোকক সাহায্য প্ৰদান কৰা হয়